কালি ছাত্ৰসন্থা সাধাৰণ সম্পাদক তেখেতে বহুত কিতাপ লিখিছে, এতিয়ালৈকে 9খন কিতাপ লিখিছে, তেওঁ মই গম পাইছোঁ। আগতে কাৰ্বি আংলঙৰ ৰাজনীতি ইতিহাস সেই কিতাপটো বহুত বিখ্যাত আছিলে। কাৰ্বি আংলঙৰ বাহিৰেও অসমত গোটেইখনে সেই কিতাপটো আছে আৰু প্ৰায় মানুহে সেই কিতাপটো পঢ়িছে যে কাৰ্বি আংলঙৰ ৰাজনীতি ইতিহাস সেইটো বিখ্যাত আছে। ইংলিছৰ পৰা তেওঁলোকৰ লিখিছে কাৰ্বি আংলঙৰ পলিটিকেল হিষ্ট্ৰী, এইটো কিতাপটো বহুত বিখ্যাত আছিলে। এতিয়া আজি যিটো উত্থাপন কৰিছোঁ মাই ট্ৰেভেলছ মেমৰিজ, যে আমাৰ মোৰ বিদেশ ভ্ৰমণৰ স্মৃতি, সেই গ্ৰন্থখন তেখেতে লিখিছে। গতিকে আজি সেই গ্ৰন্থখন মই উত্থাপন কৰিলোঁ। মই তেখেতক ধন্যবাদ দিছোঁ। দেশখনত বিদেশত যিবিলাক কৰিছে, বিদেশত যিবিলাকত ভ্ৰমণ কৰিছে, আজিলৈকে কাৰ্বি আংলঙত অসমৰ বেলেগ বেলেগত লিখিছে, ভাৰতৰ বহুতে মানুহে লিখিছে যে বিদেশত ভ্ৰমণৰ ওপৰত তেওঁলোকে যিটো এক্সপিৰিয়েঞ্চ অভিজ্ঞতা সেই ওপৰত কিতাপ লিখিছে। কিন্তু কাৰ্বি আংলঙত আজি তাৰিখলৈকে মই দেখা নাই, শুনা নাই যে বিদেশত গৈ কি তেখেতে পাইছে বা কি তেখেতে কৰি গৈ আহিছে, সেই গোটেইখিনি তেখেত এটা কিতাপৰ যোগেদি ৰাইজক পৰিচয় দিব বিচাৰিছে বা ৰাইজক তেখেতে অৱগত কৰিব বিচাৰিছে। গতিকে তেখেতক ধন্যবাদ দিছোঁ। উদ্বোধন কৰিব হৈছে নতুন প্ৰজন্মবিলাকক মই অনুৰোধ কৰিব বিচাৰোঁ, এনেধৰণৰ কিতাপ লৈ যাতে লিখে, যাতে নিজক নিজে যিবিলাকৰ এক্সপিৰিয়েঞ্চ অভিজ্ঞতা মেমৰি হিচাপে থাকি স্মৃতি হিচাপে থাকিব, এইবিলাকে লিখি হ'ব।